নমস্তে দোস্ত, ওয়েলকাম টু মাই ভিলেজ ব্লগ ইউটিউব চেনেল। আজি মানে আপোনাৰ লগত ওচৰলৈ নতুনকৈ মানে ভিডিঅ' আনিব খুজিছোঁ। মানে বন্ধুসকল, আজি মই ফ্লিপকাৰ্টৰ পৰা DSLR কেমেৰা ষ্টেণ্ড অৰ্ডাৰ কৰিছোঁ। নিশ্চয় আপোনালোকে দেখা পাব আনবক্সিং কৰিলি। চাওঁ আৰু কেনে হয় ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ। মানে মোৰ DSLR ষ্টেণ্ড কেমেৰা ষ্টেণ্ড আপোনালোকে চাই যোৱা। দেখিছে না, ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ, আহি গ'ল। DSLR ষ্টেণ্ড আনবক্সিং কৰিম, এটা আনবক্সিং বন্ধুসকল নিশ্চয় চাই যাব আপোনালোকে। এইটো হয় DSLR কেমেৰা ষ্টেণ্ড। মানে এতিয়া মই আনবক্সিং কৰোঁ। ইমান দামী কেমেৰা কেমেৰা ষ্টেণ্ড মানে ইয়াতে টাকন চাকনো ভৰাই দিব পাৰে। সেইকাৰণে ভালদৰে চাই কিনি আনবক্সিং কৰোঁ। কি আছে আপোনালোকে চাই যোৱা। DSLR কেমেৰা ষ্টেণ্ড আপোনাৰ নিশ্চয় মানে দেখা পালে আপোনালোকে আচৰিত লাগিব যে DSLR কেমেৰা ষ্টেণ্ড। বাও, চাই যোৱা আপোনালোকে, নিশ্চয় আপোনালোকে ভিডিঅ'টো ভাল লাগিব। আনবক্সিং কৰোঁ এতিয়া। কি ক'ম আৰু, DSLR কেমেৰা ষ্টেণ্ড দোস্ত ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিছিলোঁ মই, আহি গ'ল। আজি এতিয়া আনবক্সিং কৰোঁ DSLR কেমেৰা ষ্টেণ্ড। নিশ্চয় আপোনালোকে ভাল লাগিব বন্ধুসকল। নিশ্চয় আপোনালোকে এই মোৰ মানে DSLR কেমেৰা ষ্টেণ্ডটো দেখা পালে নিশ্চয় হাঁহিব। মানে আপোনালোকে নিশ্চয় এনেকুৱা মানে DSLR কেমেৰা ষ্টেণ্ড কোনো জীৱনত মানে দেখা পোৱা নাই। আজি মানে দেখা পাব নিশ্চয়। আপোনালোকে এতিয়া মই আনবক্সিং কৰোঁ। সেইটো শ্বেয়াৰত থৈ ল'লোঁ, এইটো চাই যোৱা আপোনালোকে। নিশ্চয় আপোনালোকে বহুত ভাল লাগিব। আজি এনেকুৱা মানে DSLR কেমেৰা ষ্টেণ্ড দেখা পোৱা নাই আজি জীৱনত, মানে একবাৰ দেখা পাব আপোনালোকে। চাই যোৱা আপোনালোকে, এতিয়া আনবক্সিং কৰোঁ মই। কেনা লাগে দোস্ত DSLR কেমেৰা ষ্টেণ্ড। ওলাই গৈছি। মাই গড, এতিয়া বহিলোঁ ৰ'বা। ওলাই গেল DSLR কেমেৰা ষ্টেণ্ড। ইমান টাইট হৈছে বে। এ মাই গড, কে ৰে ये DSLR কেমেৰা ষ্টেণ্ড। ওলাই গেল দোস্ত, ওলাই গেল DSLR কেমেৰা ষ্টেণ্ড। ও মাই গড, ওরে খামরা কেনা করে রে। কেনা করে ব্রা আর যাব। Oh my god, কি আই পারবে বা। ডাঙৰ বুলি ভাবছিলো মই DSLR কেমেৰা ষ্টেণ্ড। বন্ধুসকল, ইয়ে মোৰ DSLR কেমেৰা ষ্টেণ্ড। মানে ভাবিছিলো বহুত ডাঙৰ আহিব। নাই, উপায় নাই আৰু কি কৰোঁ। হৈ গ'ল আজি আনবক্সিংটো। এইটোৱে মোৰ DSLR কেমেৰা ষ্টেণ্ড। নিশ্চয় আপোনালোকে ভিডিঅ'টো ভাল লাগিছে। কি কৰাৰ উপায় নাই। এইটো মানে ভিডিঅ' বনাবলৈ মানে DSLR কেমেৰা ষ্টেণ্ড আনিছিলোঁ মই। বন্ধু দোস্ত, আজি এইখিনিয়ে ভিডিঅ'। নিশ্চয় আপোনালোকে ভিডিঅ'টো অলপ হ'লেও ভাল লাগিছে। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'টো কি কয় লাইক কৰিবি, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বন্ধু দোস্ত। আজিৰ কাৰণে বাই বাই। এইটোৱে মানে অলপমান ধেমালি কৰিলোঁ আপোনালোকৰ ওচৰলৈ। নিশ্চয় আপোনালোকে ভিডিঅ'টো যদি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। না কি কওঁ আৰু, এইখিনিয়ে, বাই বাই।